নমস্কাৰ পোনপ্ৰথমে সাংবাদিক বন্ধুসকলক নলবাৰী ডিষ্ট্ৰিক্টৰ পৰা নমস্কাৰ জনালোঁ। আজি আপোনালোকক মাতাৰ উদ্দেশ্য হ'ল আমাৰ নলবাৰী ডিষ্ট্ৰিক্টত গুণোৎসৱ চলি আছে 3 ফেজৰ। এইটো লৈ আমি স্কুলে আমাৰ যি মাতৃভাষাৰ মানে সলনি যি মানে ইংৰাজী মিডিয়াম কৰাৰ বাবে আমি পৰহিৰ পৰা আজিলৈ আমি বন্ধ কৰিলোঁ বড়ো মিডিয়ামৰ স্পেচিয়েলি ক্লাছ 6 যিখিনি চৰকাৰে আমাক প্ৰতিশ্ৰুতি দিছিলে সায়েন্স আৰু মেথছ সাবজেক্টত মানে বড়ো ভাষাতে লিখিব পাৰিব বুলি। আমি ইবতে আমি পেপাৰ চালোঁ, আমি নিজে ভিজিট কৰিলোঁ স্কুলবিলাকত, আমি এইবিলাক দেখিবলৈ পোৱা নাই। আমি ইংৰাজী কুৱেশ্যন পেপাৰ আমি দেখিবলৈ পালোঁ। এই গেটাতে আমি নলবাৰী ডিষ্ট্ৰিক্টৰ যিখিনি আমাৰ প্ৰশাসনীয় বিষয় আছে বা শিক্ষাৰ লগত জড়িত হোৱা ডিঅ বিঅ'বিলাক আমি জনালোঁ, IS-কো জনালোঁ। আমি ঠিক আমাৰ মিছন ডাইৰেক্টৰ MD হা বুলি আমি কালি গম পালোঁ। আমি লগে আমি তেখেতক লগ ধৰিব গ'লোঁ আৰু লগ ধৰিব যায় আমি আমাৰ যিখিনি অসুবিধা এই সুবিধাবিলাক আমি তেখেতক আমি ক'লোঁ। তেখেতে আমাৰ পৰা শুনিলে আৰু তেখেতৰ যি মানে ভাষ্য এই ভাষ্যক লৈ আমি নলবাৰী জিলাৰ তৰফৰ পৰা আমি কেতিয়াও সহ্য কৰিব পৰা নাই। তেখেতে কৈছে কি ইংৰাজী মিডিয়াম পঢ়িলেহে মানে বাহিৰত চাকৰি পাব বা ইংৰাজী মিডিয়াম পঢ়িলেহে মানে বড়োবিলাক উন্নতি হ'ব। যেটা আমাৰ নিজা মাতৃভাষা আছে আৰু আমাৰ মাতৃভাষাটো হ'ল 18 মে 1963 আমাৰ এইটো এষ্টাব্লিছ হৈছে। আমি কোনোমতে আমি মানিব পৰা নাই আৰু তেখেতে কৈছে কি মগো কৈছে তুমি কি কৰি আছা? মই জিলাৰ সভাপতি এপচুৰ। তেখেতে কৈছে কি তুমি এপচুৰ সভাপতি হৈ আছে কাৰণে তুমি বড়ো মিডিয়ামত পঢ়াৰ কাৰণে মই ধিক্কাৰ দিছোঁ। আমাৰ বড়ো মিডিয়াম পঢ়ি পেলাই মানে বহুত মানুহে প্ৰশাসনীয় লাইনত আজি মানে চাকৰি পাইছে, যেনেকৈ IS হওক, IPS হওক বা ডক্টৰ, ইঞ্জিনিয়াৰ, প্ৰফেচাৰ আৰু লগতে বহুত অন্যান্য চাকৰি পালে। আৰু বড়ো মিডিয়ামত পঢ়ি যেনেকৈ সাহিত্য একাডেমি এইবিলাকত আমি আজি মানে পুৰস্কাৰ পাবলৈ সক্ষম হৈছে। আৰু আমাৰ বড়ো ভাষাটো 2003 চনত 8th শিডিউলত এই বড়ো ভাষাটো অন্তৰ্ভুক্ত হৈছে। তেখেতে ক'ত ইমান পাৱাৰ পালে যে বড়ো ভাষাক তাচ্ছিল্য কৰিবলৈ? আমি ধিক্কাৰ দিছোঁ। তেখেতে প্ৰশাসনীয় বিষয়া হয়, বড়োৰ যদি নলেজ নাই, বড়োৰ যদি তেখেতৰ জ্ঞান নাই, এইবিলাক ভাষাটো কোৱাটো আমি খুব দুখ পাইছোঁ। লগতে তেখেতে যদি এসপ্তাহৰ ভিতৰত যদি তেখেতে যদি স্বীকাৰ নকৰে মই ভুল কোৱা বুলি আমি জংগী আন্দোলন কৰিম। আৰু অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা আৰু শিক্ষামন্ত্ৰী ৰমেশ পিকুক আমি এইটো আহ্বান জনাওঁ যে আপুনি ইমান পাৱাৰ দি দিছে MD ছাৰক যে তেখেতে আমাক আহি আমাৰ বড়ো জাতিক যি মানে তৎসিল্য কৰিলে, যে আমাক মানে যিখিনি কথা ক'লে তেখেতে আমি সহ্য কৰিব পৰা নাই। আৰু অতি সোনকালে যদি 10 দিনৰ ভিতৰত তেখেতক যদি চাকৰিৰ পৰা যদি ট্ৰেন্সফাৰ নকৰে বা অসমৰ বাহিৰত যদি নপঠায় আমি সাৰা অসমতে জংগী আন্দোলন কৰিম। নিখিল বড়ো ছাত্ৰ সন্থাই যিমান আমাৰ ভাতৃ সংগঠনলৈ আমি আন্দোলন কৰিবলৈ বাধ্য হ'ম। কিয়নো এটা জাতিক তাচ্ছিল্য কৰিবলৈ অধিকাৰ ক'ত পালে? আৰু আমাৰ বিষয়টো হ'ল আমি বড়ো যিখিনি আমি পঢ়িবলৈ পাইছোঁ, আমি বহুত আন্দোলন কৰি বহুত মানুহ তেজ দি বহুত মানুহৰ মানে মৃত্যু হোৱাৰ পিছত আমি বড়ো ভাষাটো আমি পঢ়িবলৈ পাইছোঁ। তেখেতে আজি অসমৰ বাহিৰৰ পৰা আহি যি মানে কথাবিলাক ক'লে না, অসম যি কথাবিলাক ক'লে অসমত তেখেতে জ্ঞান নহয় এজন মানুহে আমি ধিক্কাৰ দিছোঁ। আৰু যাতে বড়োৰ এই যিখিনি কথা ক'লে যে ইংৰাজী মিডিয়ামত পঢ়িব লাগে, তেখেতে আমাৰ অভিভাৱক নহয়, তেখেতে এটা চাকৰি কৰিব আহিছে। আমি ধিক্কাৰ দিছোঁ যে তেখেতে চাকৰি কৰিছে, কৰি থাকক, আমাক ক'ব লগা নাই। যে অসমৰ যিখিনি খিলঞ্জীয়া প্ৰব্লেম বা খিলঞ্জীয়াৰ যিখিনি মাতৃভাষাৰ প্ৰব্লেম বা স্কুলবিলাকক টিচাৰ দিব লাগে, শিক্ষক দিব লাগে, নিযুক্তি প্ৰদান দিব লাগে, এইবিলাক তেখেতৰ কাম। বড়ো কি পঢ়িব, বড়ো কি খাব, বড়ো কি মানে কি দি খাই ভাল পায় তেখেতে কোৱাৰ অধিকাৰ ক'ত পালে? আৰু তেখেতক আমি কণ্ডেম জনাইছোঁ, যদি তেখেতে আমাৰ কথাটো মানি নলয়, আমাৰ সংবিধানত থকা যিখিনি আইন যেনেকৈ ST SC ৰাইট বা যিকোনো ৰাইটৰ ভিতৰত সংবিধান ভেকত যিখিনি পৰে তেখেতক আমি কেছ দিয়াৰ কাৰণেও প্ৰস্তুত হৈছোঁ আমাৰ সংগঠনৰ তৰফৰ পৰা। আৰু তেখেতক আমি আহ্বান জনাইছোঁ অতি সোনকালে তেখেতে আমাৰ আজি প্ৰেছ মিটৰ যোগেদি তেখেত আমি মানে অনুৰোধ জনাইছোঁ যে তেখেতে অতি সোনকালে আমাৰ প্ৰেছ মিট দিয়াৰ হয় তেখেতে মানে ক্ষমা খুজিব লাগে। নাম হ'ল ডক্টৰ ওম প্ৰকাশ, মিছন ডাইৰেক্টৰ আসাম সৰ্ব শিক্ষা অভিযানৰ।
কালি তেখেতে বুনবাৰী LP স্কুলত আহিছিলে আৰু তেখেতক আহা বুলি গম পাই আমি লগ ধৰা গৈছিল আমাৰ নলবাৰী ডিষ্ট্ৰিক্ট এপছৰ তৰফৰ পৰা এইকাৰণে আমি কথাটো সোধাতে তেখেতৰ পৰা মানে এই কথাটো আমি পালো জংগী আন্দোলন কৰিম এসপ্তাহৰ ভিতৰত আৰু 10 দিনৰ ভিতৰত যদি অসম চৰকাৰ মাননীয় চিফ মিনিষ্টাৰ আৰু নন স্পীকাৰ যদি ইনিচিয়েটিভ নলয় আমি তাৰ ওপৰত কি আন্দোলন হয় আমি এইটো আমি কৰিবলৈ বাধ্য হ'ম